ৰাতিপুৱা ল'ৰা ছোৱালীকেইটা সেই স্কুল যাবলৈ দেৰি হয় তাইৰ লগতে মোৰ এতিয়া সেই দেহাই নেটানিছে নহয় নহ'লে মই বনাব পাৰোঁ ভাত পানীকেইটা উপায় নাই এইজনী পা বেগটো যে ইমান গধুৰ আছে মই দাঙিবই নোৱাৰো টিফিন আৰু পানী বটলটো বেছি গধুৰ কৰি দিছে পানী অকমান কম কমকে দিবাচোন আৰু মই যে ইয়াৰ লগত নাযাওঁ দেই স্কুল বাছৰ এয়া মই কৈ দিছোঁ ই যে সদায় উৎপাত কৰে আৰু স্কুলৰ পৰা সেই একেবাৰে লাষ্টত ইয়ে ওলাই আহে স্কুল ছুটি হোৱাৰ পাছত লগৰ দুটাৰ লগত উৎপাত কৰি কি হ'ল ধুন কি কৰিছে বাৰে তই বা কেলে ইমান উৎপতীয়া হলি হয় ঘৰতে বাৰু ঘৰৰ মানুহখিনি শান্তি নিদিয় এই স্কুলতো কেলে ইমান উৎপাত কৰোগে ঠিকছে দিম আকৌ মই কৈ দিছোঁ হ'লে দেই কি কৰিছোঁ মই এইবোৰ আজিৰ পৰা কৈ দিছোঁ হ'লে স্কুলত উৎপাত নকৰিবি হেৰি নহয় যোন এই ভালকে বহি কিতাপবোৰ সামৰি মেলি ভৰাই ল'লি নাই সেইদিনাখন দেখিছোঁ অংক বহি সেই টেবুলৰ ওপৰতে এৰি থৈ গ'ল এনেকৈ হ'লে কেনেকৈ হ'ব তাৰপিছত সেই অংক নি পিনে ইংৰাজী বহীত লিখিবি ইংৰাজী নি অংক বহীত লিখিবি এনেকৈ আকৌ দিগদাৰ হ'ব নহয় এতিয়া ওপৰ ক্লাছলৈ পালে আৰু ভালকে সেই চিনচিয়াৰ হ'বলৈ হৈ গ'ল আৰু দেই মই কৈ দিছোঁ হ'লে দুইটাকে কৈছোঁ বহি কিতাপ ভালকে সেই স্কুলৰ সামৰি ভৰাই ল'বলৈ হ'ল আৰু আগতে যি মই ভৰাই দিছিলোঁ আজিকালি ডাঙৰ হ'লি আৰু তহঁতি মোৰ যে এদিনো বহি থাকি নাযায় মই যে চব ভালকৈ সদায় হিচাপ কৰি ভৰাই লওঁ তই যে ক্লাছ 9ৰ ল'ৰা এটাৰ লগত কথা পাতি আছিলি পাহৰি গলি নি মই যে দেখিছিলোঁ মাক কৈ দিলি ঠিক আছে হ'ব দে যি কি নহওক ছোৱালীজনী অকণমান বুজা হৈছে আজিকালি সি কাম বনবোৰ নিজে কৰে নিজৰ সেইকাৰণে ভাল লাগে অকণমান শুনো তই নাযাৱ নি স্কুললৈ ইয়াতে ৰখি আছ যে যা আকৌ বেগটো লৈ আনগে বাহিৰে দেখোন গ'লেই ওলাই বেছি দেৰি কৰিলে স্কুল বাছখনে তোক এৰি থৈ যাব হ'লে কৈ দিছোঁ মই আইতা শুনা না মোৰ গাটো আজি ইমান বেয়া লাগিছে ৰাতিপুৱাৰ পৰা কিবা মূৰটো ঘূৰোৱা আগতে লাগি আছে মই আজি স্কুল নাযাওঁ হঠাতে আকৌ কি হ'ল তোৰ ভাগৰ কি হ'ল তোৰ মোৰ গৈ আছে হে কথা কব আহিছ ৰহ চিকনীয়া চাইডত কাটি থৈছে ন বাপে সেইডাল আনোগে একদম ভালকে পাবি আজি তই আইতা চোৱা না মই সঁচাকৈ কৈছোঁ মোৰ গাটো একদম ভাল লগা নাই এই ৰবাচোন বৈ ল'ৰা পোৱালিটোৱে সঁচাকৈ কৈছে কিজানি নহ'লে ই বাৰু মিছা কথা নকয় বুজিছা আজি নালাগে দিয়া যাবলৈ সেই এনেকেচোন সিহঁতি সদায় স্কুল গৈয়ে থাকে আপোনাৰ বাৰু বেছি বেয়া হৈছে ল'ৰা পোৱালিকেইটা বুজিছে আপুনি নাজানে নহয় ইয়াৰ কথা অলপ দেৰি আগতে ইয়াত বাইকৰ লগত কাজিয়া লাগিবলৈ আকৌ সি আগা বেয়া নাছিলে এতিয়া সি কথা ক'ব আহিছে পঢ়া নামত পঢ়টো নোৱাৰে স্কুলৰ পৰা অকল কমপ্লেইন আপুনিয়ে বেছি বেয়া কৰিছে ল'ৰাটোৱে কান্দিলে বুলি আৰু তাৰ কথাটোকে মানি ল'ব লাগে নি তোক যদি আজি মই মাৰি পিঠি চাল চিঙিব নোৱাৰো চাই থাক মৰম কৰি মোৰ ওপৰত কৈছ বাপেৰে অত কষ্ট কৰিছে তহঁতৰ কাৰণে অকণো মূল্য বুজি নাপাওঁ আইতা মায়ে মাৰিব চোৱা না কাক মাৰি পিঠি পেলাহে মা আগৰ পৰা সেই যদু কথা নাছিলে নেকি ল'ৰা পোৱালিটো কথা ক'ব আহিছ হাত নলগাবি কৈ দিছোঁ হ'লে ল'ৰা কথা বেয়া হ'ব কিন্তু কি কথা কৈছে আকৌ হা ল'ৰা আগত যে আপুনি এনেকে মোৰ লগত কাজিয়া লাগি দেখাইছে সিহঁতে কি শিকিব বাৰু কওকচোন কি শিক্ষা ল'ব এতিয়া আপোনাৰ পৰা আপুনি ক'বহে লাগে বোলে স্কুল যা বুলি উল্টা কৈছে বোলে সেই স্কুল যাব নালাগে বোলে এদিন নগ'লেনো কি হ'ব ল'ৰা পোৱালিকেইটা সেই নপঢ়া নুশুনাকে সেই ঘৰত সেই বুচুং পুহু বনাবলৈ ভাবিছে নে আপুনি কাইলৈ পৰহিলে যদি সেই ল'ৰা পঢ়াত বেয়া হয় বা উদন্ত হয় বাপেকে মোক ক'ব নোৱাৰে মই চিধা আপোনাৰ কথাই ক'ম আইতাকে শিকাইছে বুলিহে ক'ম আকৌ বেয়া কথাবোৰ চব মানুহৰ আগত যা কবি যা এনেও আমাৰ সেই জাতটো ভালে তহঁতৰ নিচিনা কেঁচা জাত নহয় বুজিছ আমাৰ জাতত সেই চব ডক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ এইবোৰে আছে তহঁতৰ নিচিনা বুলি ভাবিছ নি চব বুচুং পুহু গাঁও জাত পাত তুই কথা নক'ব কৈ দিছোঁ মই আজি ক'লে এনেকৈ আকৌ কথা কৈ দিব কথা বেয়া হৈ যাব কৈ দিছোঁ হ'লে
আইতা মায়ে দেখোন বহুত খং কৰিছে মোক মাৰিব নি আকৌ মায়ে তই ভয় কৰিব নালাগে থাক মই থকালৈকে তোক এখন ঘৰত কোনো হাত লগাব নাই বুজিছ তাই ক'লে কিবা হ'ব হাত লগাই চাওকচোন কথা ক'ব লাগিছে ৰাতিপুৱা ভাতকেইটা ভাল সময়মতে বনাই খুৱাব নোৱাৰে একো এটা কৰিব নোৱাৰে তোৰ মায়ে এজনী এনেই আনিলে ল'ৰাটোৱে বুজিছ তোৰ বাপেৰে কথা কৈছো কি যে আনিলে আজিও মাথা চুপৰে মৰিছো মই গাঁৱৰ ভুচুং পহুজনী তাই এনে পঢ়ি শুনি বিদায়লে সেই সৰু বয়সতে বিয়া হ'ল দেখিছো মই পঢ়ি শুনি কেইটা স্কুললৈ ৰেগুলাৰ গৈ গৈ সেই ৰাষ্ট্ৰপতি হৈছে সেই মুখ্যমন্ত্ৰী হৈছে নাই নহ'ব আজি এইজন আহিলে কথা পাতিব লাগিব এনেকে ল'ৰা বেয়া হ'ব নহ'লে কেতিয়াবা এনেকুৱা লাগে ভাততে যেন বিহু পাতি যেন কোৱাই দিম শান্তি নোহোৱা কৰি দিছে মোৰ জীৱনটো ল'ৰা ছোৱালীকেইটাকো একো এটা কথা ক'ব নোৱাৰা হৈছো মই ৰাতিপুৱাই শুই উঠি ভাত এজো পাতি খুৱাব লাগিব নহ'লে শান্তি নাপায় ৰাতিপুৱা চকুকেইটা মোহাৰিহে মই ভাত বনাব লাগে ল'ৰা কাৰণে ইজনে ৰাতিপুৱাই উঠি নমা গৈ আগতে এজো ভাত পাতি সিহঁতক খুৱাব লাগে ৰাতিপুৱা পঢ়াবও নোৱাৰো নহয় বোলে ভাতকেইটা ময়ে পাতি দিওঁচোন অকণমান সহায় কৰি দিওঁচোন তাই বোলে ল'ৰা পোৱালীকেইটাই পঢ়াব নাই সেইবোৰ ধান্দা নাই ৰাতিপুৱা শুই উঠি ভাত এচৌ লাগেই মোক আগত চবকে এনেকে ল'ৰা জীৱন নহ'ব মই এবাৰ এওঁক ক'ব লাগিব আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ লগতে আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে প্লিজ কমেণ্ট এটা কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছে চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ হোৱালৈকে প্লিজ অকণমান সহায় কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আমাৰ ভিডিঅ'বোৰ সদায় এনেদৰে চাই থকাৰ বাবে আপোনালোকক অৱশেষত আকৌ এবাৰ ধন্যবাদ